Hey guys, পুনৰ এটা নতুন ভিডিঅ' লৈ মই সাজিদ আৰু আপোনালোকে চাই আছে সাজিদ ইউটিউব চেনেল। বাপৰে কেনাই গৰম, তো প্ৰায় 3 মাহ মূৰত ভিডিঅ' বনাই আছোঁ। এনেতো মিনি ব্লগ দিয়ে থাকোঁ আৰু আজিৰ ভিডিঅ'টো কি হ'ব মোৰ টি চাৰ্টটো চাই গম পাইছে। হয়, আজি গৈ আছোঁ জমেটো ডেলিভাৰী কৰিব। মিনি ব্লগ হৈছে মানে মিনি ব্লগ বনাই মিনি ব্লগৰে ভাবা হৈছে। তো দীঘল ভিডিঅ' যিহেতু বনা নাই, আজিৰ পৰা আৰু দীঘল ভিডিঅ' বনাম বুলি ভাবি ধেই মানে বহুত দিনৰ মূৰত কেমেৰাটো হাতত লৈ ভিডিঅ' বনাই আছোঁ না, অলপ থকবক লাগি আছে। বাৰু যি নহওক আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান আছোঁ মোৰ ৰুমৰ ওপৰত। বাপৰে গৰমটো কিন্তু মানিছোঁ ফাটে দিছি, চুলি তুলি একদম বেয়া হৈ আছে। আৰু চাওক বহুত দিন হ'ল দীঘল ভিডিঅ' দিয়া নাই, প্ৰায় 3 মাহ হ'ল। আজিৰ পৰা মই ভিডিঅ' দিব চেষ্টা কৰিম। দীঘল ভিডিঅ' মিনি ব্লগটো দিয়ে থাকোঁ, যিসকলে মোৰ মিনি ব্লগ চাই গমেই পায়। দীঘল ভিডিঅ' আজিৰ পৰা দিব চেষ্টা কৰিম। কেৱল লাগে আপোনালোকৰ মৰম ভাল পোৱা ছাপোৰ্ট, আগৰ দৰে ছাপোৰ্ট কৰিব। মই সপ্তাহত 2-3টা ভিডিঅ' দিব চেষ্টা কৰিম, চেষ্টা মানে দিমেই। আৰু মই ক'ত আছোঁ চাওক নাই, ইয়াৰে তলত যদি পৰি যাওঁ সেই আৰু বৰ্তমান ৰুমত তালা চালা মাৰি আমি যাব ওলাইছোঁ হোটেলত। আজি মানে ৰুমত ভাত বনোৱা নাই, হোটেলত হে মই লগৰজনক ক'লো এই গৰমতনো ক'ত ভাত বনাই থাকা, ব'ল আজি হোটেলত খাই আহোঁ। যিটো সেই গৰম দিছি, এনেতো নৰ্মেলি হোটেলত খানা খাই থাকোঁ, কিন্তু আজি এখন এনেকুৱা হোটেলত গৈ আছোঁ মানে চাই দিয়ক গম পাব। এয়া পালোঁ ৰাজগড়। সেইখিনিত অলপমান গাড়ী জাম লাগে, যিহেতু ৰাস্তাটো বনাই আছে অলপমান আগৰ পৰা। এই ৰাস্তাটো মানে ভাল, মানে ইয়াৰ পৰা ভাল আৰু ৰাস্তাটো পুৰা চানমাৰীলৈকে। এতিয়া আমি আহি পালোঁ হোটেলখন, আৰু হোটেলখন মানে হোটেল নাপে যি জাগাত আছে। আহি পালোঁ ধেমাজি পাকঘৰ। এতিয়া ভিতৰত সোমাই যাওঁ। ভিতৰত সোমাই দেখিব এখন নৰ্মেল হোটেল আৰু কিন্তু ইয়াৰ খানাটো না মজা লাগে, বহুতটা আইটেম দিয়ে। এতিয়া আমাৰ ভাত আহি গ'ল, ভেজ থালি অৰ্ডাৰ দিছোঁ। আনজা চাওক না 12খান আনজা খালোঁ ভাত, বেয়া লগা নাই কিন্তু একদম ধুনীয়া পাৰফেক্ট বনাইছে, মানে চব ফালে দিয়ে পাৰফেক্ট। দামটো চাওক না 59ত নিৰামিষ থালি। এতিয়া গৈ আছোঁ ডাইৰেক্ট ৰুমত। ৰুমৰ পৰা আৰু ডিউটিত যাব লাগিব। আৰু হেলমেটৰ কাৰণে একো কমেণ্ট নকৰিব দেই, আমাৰ ৰুমৰ পৰা বেছি দূৰ নহয় অলপমান, সেইকাৰণে হেলমেট সেইটো কাৰণত ৰাতি জমেটো মাৰিব লাগিব হেলমেট নোহোৱাকৈ। ভাত তাত খাই ৰুমত অলপমান ৰেষ্ট লৈ ডাইৰেক্ট আহি গ'লোঁ ডিউটিত। এতিয়া চাওক আন্ধাৰে হয় আৰু মই লাহেকৈ ডিউটিৰ পৰা যাই কিমান টকাৰ বাৰু আজি মাৰিব পাৰোঁ জমেটো। আজি চাওঁ বাৰু, যদি ভাল হয় জমেটোত আৰু জমেটোৱে মাৰা কৰিম। বেলা ডিউটি চিউটি বাদ দিম আৰু দুটা আছে মোৰ লগত। তো এইফালে চাৰ্জ অলপমান চাৰ্জ দিছোঁ মোবাইলটো, মানে চাৰ্জ নাই, চাৰ্জটো হওক মানে জমেটোৰ ভিডিঅ' বনাব লাগিব না। তো মোবাইলটোত ফুল চাৰ্জ কৰি লৈ আহিলোঁ ডাইৰেক্ট জমেটো মাৰিবা। গাড়ীখন ল'লোঁ, গাড়ী মন নহয় বাৰু ৰমজানৰ। এইফালে বেগ চেগ বান্ধি লৈছোঁ, মই অকলে নাযাওঁ, ৰমজানো যাব। তো মই প্ৰথমে ৰমজানত তাকাই গেলি গৈ আছোঁ। আজি আপোনালোকক A to Z দেখুৱাম, কিমানটা অৰ্ডাৰ মাৰোঁ, কিমান টকা পাওঁ। এতিয়া অৰ্ডাৰ এটা লাগিছে, সেই অৰ্ডাৰটো আনিব গৈছে ৰুদ্ৰাক্ষত। মই ইয়াতে ৰখি আছোঁ বহুত টাইম। আৰু গাইজ গৰম কেনেকুৱা দিছে কমেণ্ট কৰি জনাবচোন। বাপৰে পাম ফাটে দিছি। এনি টাইম খাম, এনি টাইম খাম এনেকুৱা লাগছে। ই চাগে অৰ্ডাৰটো বনাই পেলাই লৈ আহিব। 10 মিনিটৰ বেছি ৰখিলোঁ দেই চালা। প্ৰথম অৰ্ডাৰটোতে যদি ইমান ৰখা লাগে আৰু অৰ্ডাৰ কি মাৰি। তো তাক ৰখি ৰখি ময়ে আহি গ'লোঁ ৰুদ্ৰাক্ষৰ সন্মুখত। বিশ্বাস কৰক আধা ঘণ্টামান হ'ল তাৰ খবৰে নাই, ক'ত বা গেছি মানুহটো। প্ৰায় 40 মিনিটমান মূৰত মানুহটো আহিল, মানে অৰ্ডাৰটো লৈ আহিল। এতিয়া বেগত ভৰাই আমি দিব যাব লাগে। আমি অৰ্ডাৰটো লৈ যাই আছোঁ নাৰিকল বস্তি ন, নাৰিকল বস্তি কিমান দূৰ আছে আৰু এই তো আহি পালোঁ ড্ৰপ লোকেশ্যন। এতিয়া অৰ্ডাৰটো দিব গ'ল, মই ইয়াতে বহি আছোঁ। তো এটা বেয়া লাগিল, তো আমাক পুলিচে ধৰিছিল জু ৰোডত, ফটো চটো মাৰিছে। তাৰমতে তাৰ হেলমেট নাই না, তাকেতো ভাবি আছোঁ। ফাইন খালিতো 1000 টকা ফাইন খামেই, এইটো পাক্কা। তো একো নাই বাৰু, 200 সমানে ভৰিম। 500 যদি খাওঁ, যদি নাখাওঁতো ভালে। পুলিচটোক বুজাইছোঁ, বহুত বুজাইছোঁ, হেলমেটটো চুৰে নিয়া বুলি কৈছোঁ। একচুৱেলি চুৰে নিছে হেলমেটটো তাৰ। তো একো নাই বাৰু, খালোঁ আৰু 100 টকাৰ অৰ্ডাৰ মাৰা নাই, 1000 টকা যদি ফাইন খাব লগা হয় কি হয়। প্ৰথম অৰ্ডাৰটোত পালোঁ আমি 57 টকা 33 পইচা, একদম লাইভ প্ৰুফ দেখাই থাকিম আজি আপোনালোকক। তো গাইজ বৰ্তমান অৰ্ডাৰ লগা নাই, আমি ৰখি আছোঁ ইয়াতে এইখিনি জু ৰোডত। তো অৰ্ডাৰ লাগিলে যাম আৰু ক'তবা অৰ্ডাৰ লাগে গম নাপাওঁ। আৰু এতিয়া ৰাতিৰ সময় 12টা বাজি পাৰ হৈ গ'ল। আমি প্ৰায় 2-3টামান বজাত গেলি মাৰি থাকিম, যেখিনি পাওঁ আৰু যেখিনি টকা পাওঁ। ফাইনটো লাগবই চাগে, এইটো 1000 টকা ফাইন পাক্কা, মানে বিশ্বাস আছে লাগব বুলি। কাৰণ পুলিচবিলাক ইমানো সহজ নহয়, তৎক্ষণাত এৰি নিদিয়ে। বৰ্তমান ৰাতিৰ গুৱাহাটীখনত জমেটো মাৰা চলি চাব নেকি দেখাই দি আছোঁ। এইফালে চাওক 4জন একেবাৰে গোট খাই আছোঁ, সেইফালে এজন আৰু আগত আছে 2জন। তো কিমান দূৰ চলি আৰ্নিং কিমান হৈছে আজি ভাই? 518 টকা। কেতিয়াৰ পৰা মাৰিছা? 1 বজাৰ পৰা। তো বৰ্তমান কাৰো অৰ্ডাৰ লগা নাই, গোটেইবোৰ তাতে বহি আছোঁ। তাতেও তাৰো অৰ্ডাৰ লগা নাই, চব মানে অপেক্ষা কৰি আছে অৰ্ডাৰত গেলি। ভাইৰ ঘৰ ক'ত? হা ঘৰটো প্লিজ, ঘৰটো ক'ব। এই লাজ কৰিছা ন? ঘৰটো ক'ত আপোনাৰ? ঘৰ হ'ল নাৰেংগী। নাৰেংগী। তো বহুত টাইমৰ মূৰত এটা অৰ্ডাৰ লাগিল, আমাৰ নহয় বাৰু, ভাইল লাগিছে অৰ্ডাৰটো। একচেপ্ট কৰা অৰ্ডাৰটো। দিয়া আমি ভিডিঅ' বনাওঁ। এই দোস্ত গাইজ এইফালে চাওক, ইয়াৰ চাওক, ইয়াৰ বোলে মুখত গুটি ওলাইছে 2টা গাইজ। ইয়াৰ মুখখন চাওকচোন গাইজ, ইয়াৰ বোলে মুখত 2টা গুটি ওলাইছে। সি মোক সেইদিনা কৈ আছে ইয়াতে নধৰিবি বোলে, মোৰ 2টা গুটি ওলাইছে। চালা দেখাই দিছোঁ মুখখন, দেখাচোন চাওক। এইটো গাইজ
ভাইৰেল কৰি দিব আপোনালোকে য'তে দেখে তাৰ গুটি বিচাৰিব গাইজ এতিয়া আমাৰ অৰ্ডাৰ চৰ্ডাৰ একো লগা নাই প্ৰায় 1 ঘণ্টামান হ'ল ভাবিছোঁ ৰুমতে যাওঁ ঘুমাই থাকোঁ 1 বাজি পাৰ হৈ গ'ল সেইটোৱে বেষ্ট হ'ব তো প্ৰায় 1.5 ঘণ্টামান ৰখলোঁ এটাও অৰ্ডাৰ লগা নাই সেইকাৰণে গুচি আহিছোঁ ৰুমত এই বেগ চেট বান্ধি আছে পূৰা বান্ধা হোৱাই নাই তোৰ তো এতিয়া ৰুম পালোঁ সেইটো ওপৰত ৰুম তো এতিয়া বেলেগ একো নকৰোঁ ধুনীয়াকৈ মুখ হাত ধুই ভৰি হাত ধুই শুই যাওঁ ৰাতিপুৱা আৰু মোৰ ডিউটি আছে না ডক্টৰ গাইজ আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ লগ পাওঁ এটা নেক্সট ভিডিঅ'ত আজিৰ পৰা ভিডিঅ' দি থাকিম বুলি ভাবিছোঁ আৰু তো চাই থাকিব ভিডিঅ'বিলাক আৰু মিনি ব্লগটো দিয়ে থাকোঁ চাই থাকিব অলপমান মৰম চৰম দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব ডক্টৰ বাই বাই